নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে বুলি অন্য এটা ভিডিঅ'লৈ মই ৰঞ্জুমণি আপোনালোকৰ সকলোকে মোৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি দুয়ো গৈ আছোঁ তেজপুৰলৈ বুলি। তেজপুৰৰ ক'ত যাম কি কথা আপোনালোকক জনাই আছোঁ বাৰু। প্ৰথমে আহি পালোহি এয়া হলেশ্বৰ দেৱালয়। ইয়াতে সেৱাভাগ ধুনীয়াকৈ কৰি মেলি লৈছোঁ, ৰাস্তা পাই কৰিছোঁ, ভিতৰলৈ সোমোৱাত নাই আৰু আমি একচুৱেলি আজি মন্দিৰলৈ বুলিয়ে আহিছোঁ। গণেশ মন্দিৰত যাম আমি তেজপুৰ গণেশ ঘাটত। আৰু এয়া আহি মেলি পালোহি গণেশ ঘাট। এয়া তোৰণখন দেখিবলৈ পাইছে। এতিয়া ধুনীয়াকৈ আমি ভিতৰলৈ বুলি সোমাই গ'লোঁ। পোনপ্ৰথমে ধুনীয়াকৈ ভৰি হাতকেইটা ধুই লৈছোঁ। আগে মানুহজনে ধুইছে, তাৰপিছতে এয়া ময়ো ধুই মেলি ল'লোঁ। আজি একদম ৰাতিপুৱাই মূৰ গা ধুই ধুনীয়াকৈ আহিছোঁৱে, গতিকে ৰাস্তাত ক'তো নমাই নাই। আমি একমাত্ৰ হলেশ্বৰ দেৱালয়তে নামিছিলোঁ। ধুনীয়াকৈ ইয়াতে এয়া পূজাভাগ যি আছিলে সকলোখিনি আগবঢ়াই ল'লোঁ। তাৰপিছত চাওকচোন, এয়া গণেশ মন্দিৰলৈ আহিছোঁ আৰু গণেশ বাবা, সঁচাকৈ মনটো বহুত বেছি ভাল লাগি গৈছেগৈ। আপোনালোকেও হয়তো দেখি বহুত বেছি ভাল পাইছে। যি কি নহওক বাৰু, এতিয়া আমি ধুনীয়াকৈ ইয়াতে সেৱাভাগ কৰি মেলি ল'লোঁ আৰু গণেশ বাবা কেনেকৈ লগ পাই বহুত বেছি ভাল লাগিলে। যিহেতু একদম মনটো সাৰ্থক হোৱা যেন লাগিলে, সেইটো মানে নিজে ফিল কৰিছোঁ। যেতিয়া তাত সোমোৱাৰ পিছতে এনেকৈ গণেশ বাবাটো আহিলে, তেতিয়া একদম মনটো সঁচাকৈ বহুত বেছি ভাল লাগি গ'ল। আৰু এয়া আমি ধুনীয়াকৈ পূজাভাগ কৰি মেলি প্ৰসাদো খালোঁ। তাৰপিছত আহিলোঁ এয়া আমি অকণমান নৈ পাৰত। তাৰ আগতে এইফালে দেখিবলৈ পাইছে নহয়, মিক্সাৰৰ টোপোলা এটা লৈ লৈছোঁ। তেতিয়া ধুনীয়াকৈ এনেকৈ নৈ পাৰত বহি খাবলৈ মানে ভাল লাগিব। গতিকে ইয়াত আহি গম পালোঁ, ইয়াতো হেনো গণেশ বাবা দুটা উটি আহিছে। এয়া অকণমান জুম কৰি দিলে আপোনালোকেও দেখিবলৈ পাব। এয়া দেখিবলৈ পাইছে নহয়, এয়া চাওকচোন, সিপাৰে মানে মাজত আছে। আৰু সঁচাকৈ বহুত বেছি বেয়াও লাগিছে, যিহেতু এতিয়া চাৰিওফালে বানৰ পৰিস্থিতি বহুত বেছি ভয়াৱহ হৈ পৰিছে। গতিকে নৈ সুবাল সোঁতত তেনেকৈ উটি আহিছে। এনেকৈ চানা খাই মেলি দুইজনে আমি ধুনীয়াকৈ অকণমান সময় ইয়াতে বহিলোঁ। বহুত বেছি ভাল লাগিছে ইয়াতে, শান্তিময় পৰিৱেশ এটা। গতিকে পানী বহুত বেছি বাঢ়িছে বাৰু। আৰু ইয়াতে আমি অকণমান টাইম বহিলোঁ। এয়া চাওকচোন পাৰ চৰাইকেইটা কি মৰম লাগিছে নহয়নে বাৰু। আৰু যিহেতু ৰাতিপুৱা একো খাই অহা নাছিলোঁ মন্দিৰলৈ আহিম বুলিয়ে, গতিকে ইয়াতে আমি ফ্ৰুটছৰো অকণমান জুতি ল'লোঁ। যিহেতু গণেশ ঘাট বুলি ক'লে মানে চানা, লগতে এইফালে ফ্ৰুটছৰ এইবিলাকতো আৰু পূৰা বেছি ফেমাছ হয়। গতিকে আমি প্ৰথমতে ল'লোঁ টিহু। আৰু এয়া দেখিবলৈ পাইছে নহয়, মছলা চছলা বেছিকৈ দিবলৈ দিয়া নাছিলোঁ বাৰু, কাৰণ ভাত খাই অহা নাছিলোঁ। গতিকে এনেকৈ ডাইৰেক্ট মছলা খাই দিলে পেটত ধৰিবও পাৰে বুলি, কিন্তু অকণমান এনেকৈ খালে মানে ভাল লাগিব বুলি মানুহজনে ক'লে। গতিকে অকণমান সেনেকৈ স্পাইচিকৈ ল'লোঁ আৰু। গতিকে এনেকৈ অকণমান খালোঁ। এয়া মজা লাগিছে, বহুত বেছি ভাল লাগিছে। যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱাও নাই, একদম কিবা এটা যেন নোখোৱা বস্তু খাইছোঁ তেনেকুৱা নিচিনা লাগিছে। গতিকে তাৰপিছত ল'লোঁ আনাৰস। এনেকৈয়ে আমি ফল মূল ইয়াতে অকণমান খালোঁ। বহুত বেছি ভালো লাগিলে খাই বাৰু। আপোনালোকে গণেশ ঘাটত আহিলে এয়া ফল মূলৰ জুতি লয়নে নাই জনাবচোন দেই। মই একচুৱেলি মধুৰিআম বিচাৰিছিলোঁ, মধুৰিআম হেনো এইকেইদিন অহাই নাই। গতিকে আমি এইফালে তিয়ঁহ ল'লোঁ, লগতে আম ল'লোঁ, আনাৰস এনেকৈ খালোঁ, লগতে মিক্সাৰ ল'লোঁ। মুঠতে যি যি পাইছোঁ সকলোৰে জুতি লৈছোঁ। খুব বেছি ভাল লাগিলে আৰু বহুত ধুনীয়া এটা দিন পাৰ কৰিলোঁ। আৰু এনেও গণেশ ঘাটত আহিলে বহুত বেছি মনটো ভাল লাগে, কাৰণ এই ঠাইখিনি যে এটা খুব ধুনীয়া শান্তিময় পৰিৱেশ। যিসকলে আহিছেতো গমেই পায় আৰু নহয় জানো। আৰু এয়া আমি গাড়ীত আহি আৰু এটা বস্তুৰ জুতি ল'লোঁ, যিটো আনিছিলোঁ আমি ঘৰৰ পৰা। এয়া হৈছে মিঠা আলু। মিঠা আলু মানুহজনে আনিছিলে যোৱাকালি। মই ধুনীয়াকৈ বইল কৰি এনেকৈ হটকেছ এটাতে ভৰাই আনিছিলোঁ। আৰু এইবোৰ বস্তু এনেও এনেকুৱা পৰিৱেশত খাই ভাল লাগে, এনেকুৱা ঠাইত খাই ভাল লাগে নহয় জানো। গতিকে খোৱাৰহে কথা আৰু, চাৰিওফালেও মাত্ৰ খোৱা বস্তু। এইফালে এয়া মই খায়ো আছোঁ, আৰু এইফালে মানুহজনে একদম মিঠা আলু পূৰা গুচোৱাত ব্যস্ত হৈ আছে দেই। আৰু নিজেও খাইছে, এবাৰ দুবাৰ মোকো খুৱাই দিছে বাৰু, নোখোৱা নহয়। আৰু সঁচাকৈ বহুত বেছি ভাল লাগে এনেকৈ কেতিয়াবা আপোন মানুহজনৰ লগত বা বন্ধুবৰ্গৰ লগতে নহওক কিয় এনেকৈ টাইমবোৰ স্পেণ্ড কৰিলে মনটো সঁচাকৈ বহুত বেছি ভাল লাগে। তাৰপিছত আমি তাৰপৰা ওলাই দিলোঁ আৰু আহোঁতে খালোঁ আকৌ ভাত। আপোনালোকে ভিডিঅ'তহে এনেকৈ লগত খোৱা দেখিছে দেই, একদম ইমান লগতে খোৱা নাই বাৰু। তাৰপিছত আমি ধুনীয়াকৈ চিম্পলকৈ ভাত লৈ ল'লোঁ। যিহেতু আমি আজি মন্দিৰ আহিছিলোঁ, সেই গতিকে নিৰামিষে খাইছোঁ। এইফালে দালি ভাত লৈ লৈছোঁ, লগতে মছৰুম লৈ ল'লোঁ। এনেকৈ আমি আজি ভাতকেইটা খালোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে এটা লাইক কৰি দিব। আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই বাই।